সিম কাৰ্ড ল'বলৈ আধাৰ কাৰ্ড লাগিব, বেংক একাউণ্ট খুলিবলৈ আধাৰ কাৰ্ড লাগিব, আপোনাৰ আইডেণ্টিটি ভেৰিফিকেশ্যন কৰিবলৈ আধাৰ কাৰ্ড লাগিব, কিন্তু কিছুমান জাগাত আজিও আধাৰ কাৰ্ড ইম্পৰ্টেণ্ট নহয়। নমস্কাৰ বন্ধুসকল, আজিৰ ডেটত আমি যিকোনো কাম কৰিবলৈ যাওঁ তাৰ কাৰণে আধাৰ কাৰ্ড ইম্পৰ্টেণ্ট হয়। ইভেন আমি যদি সিম কাৰ্ড লওঁ বা বেংক একাউণ্ট ভেৰিফিকেশ্যন কৰিবলৈ যাওঁ, গভৰ্ণমেণ্টে স্কিমছ ল'বলৈ যাওঁ, যিকোনো কামৰ কাৰণে আধাৰ কাৰ্ডৰ ফিংগাৰপ্ৰিণ্ট ইম্পৰ্টেণ্ট হয়। আৰু এইটোত কয় যে আমাৰ ইয়াতে কোনো আধাৰ কাৰ্ড যদি আমি ফিংগাৰপ্ৰিণ্ট দিওঁ আমি তেতিয়াহ'লে কোনো ফ্ৰড নহয়। বাট ইয়াতে কুৱেশ্যন এটা আহি গৈছে যে ভোটাৰ লিষ্টত মানে আমি যেতিয়া ভোট দিবলৈ যাওঁ ইলেকশ্যনত, তেতিয়াহ'লে ফিংগাৰপ্ৰিণ্ট কি ইম্পৰ্টেণ্ট হয়? ইমান আহি আছে, ভোট চুৰ হৈ আছে, বহুত কিবা কিবি হৈ আছে, সদায় কিবা এটা ঘটনা আহিয়ে আছে। যেতিয়া বিজেপি জিকে তেতিয়া ঘটনা, কংগ্ৰেছে ঘটনা লৈ আনে, ইলেকশ্যনৰ নামত ঘটনা হৈ আছে। আৰু আমাৰ অসমত কি চলি আছে? ভোটৰ নামত বিজেপিয়ে কেম্পেইন কৰি আছে হিন্দু আৰু মুছলিম, সদায় হিন্দু মুছলিম। এটা ভোটে গভৰ্ণমেণ্ট চেঞ্জ কৰিব পাৰে, এটা ভোটে ডিচাইড কৰে যে আমাৰ ভৱিষ্যত কি হ'ব। আপোনাৰ ভোটে ডিচাইড কৰে আপোনাৰ ভৱিষ্যত কি হ'ব, আপোনাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব। কিন্তু সেই ভোটৰ ওপৰত আমি কি কৰি আছোঁ? 10,000কৈ টকা লৈ আছোঁ, আৰু 10,000 টকা যিটো আমাক দি আছে অসম চৰকাৰে, সেই 10,000 টকাৰ বিনিময়ত আমি তেহেঁতক ভোট দিবলৈ যাম। চাওক এইটো কথা, এটা ভোট কিনি আছে 10,000 টকা, আপোনাৰ ভোটৰ মূল্য কি 10,000 টকা নেকি? এইটো মোৰ কুৱেশ্যন। ইন ফিউচাৰ যেতিয়া চৰকাৰে জিকি যাব তাৰপিছত কি হ'ব আপোনাক চাবলৈ নাহিব। আজিৰ ডেটত ইমান কেম্পেইন হৈ আছে, হাজাৰটা কেম্পেইন কৰিছে বিজেপি চৰকাৰে, কংগ্ৰেছে বহুত কেম্পেইন কৰি আছে, কিন্তু একচুৱেল মুদ্দাৰ ওপৰত কোনো কথা পতা নাই। হিন্দু মুছলিম আমি একো বুজিয়ে পোৱা নাই। হিন্দু আৰু মুছলিম যদি আপুনি ক'বলৈ যায় যে অসমত হিন্দু এইটো কৰি আছে, অসমত মুছলিমে সেইটো কৰি আছে, অসমত মুছলিম হিন্দু কাজিয়া লাগি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে এতিয়া ৰিচেণ্টলি যে যদি আপুনি 5 টকা ভাড়া মিয়াক আপুনি 4 টকা ভাড়া দিব। একচুৱেলি আমাৰ প্ৰব্লেম কি? আমাৰ প্ৰব্লেম কি খালি মিয়াই নেকি? বেলেগৰ একো নাই নেকি? আমাৰ ৰাস্তা ঘাট, আমাৰ চাকৰি, কিমান মানুহে চাকৰি পোৱা নাই, গ্ৰেজুৱেশ্যন কৰিছে, পঢ়া শুনা কৰিছে, বাট বহি আছে ঘৰত, তাৰ ওপৰত আমাৰ কোনো ধৰণৰ কোনো কুৱেশ্যন নাই। জাষ্ট এটা কুৱেশ্যন আছে, মিয়া আৰু হিন্দু ভোট। চ' ভোট আপুনি 10,000 টকাত বিক্ৰী নকৰিব। যোনে আপোনাৰ কাৰণে ভাল কাম কৰে তাক ভোট দিয়ক। আপুনি হিন্দু মুছলিমছে ভোট দি একো লাভ নাই, আপোনালোকে গম পায় এইটো কথা। কিন্তু এগেইন যোনে বিজেপিৰ অন্ধভক্ত তেহেঁতে এটাই কথা ক'ব, আমাক মুছলিমে ডিষ্টাৰ্ব কৰিছে, মুছলিমে এইটো কৰিছে, মুছলিমে সেইটো কৰিছে, আৰু আমি বিজেপিকে ভোট দিম। ভাল কথা, বিজেপিক ভোট দিয়াটো একো বেয়া কথা নহয়, অবভিয়াছলি ঠিক আছে। কিন্তু এই জাতিগত যিটো হৈ আছে হিন্দু আৰু মুছলিম, কালিৰ কথা যদি মই ক'বলৈ যাওঁ, বিজেপি নিজিকাকৈ যদি কংগ্ৰেছ জিকি যায় তেতিয়াহ'লে মুছলিমৰ অত্যাচাৰ বাঢ়ি যাব আপোনালোকৰ ওপৰত। কাৰণ আপোনালোকে আজি যিটো মুছলিমৰ লগত কৰিছে, মুছলিমে আপোনাৰ লগত সেইটোৱে কৰিব। লাষ্ট 10 ইয়াৰ্ছত বিজেপিয়ে বহুত ডাঙৰ প্ৰমিছ কৰিছিলে। সেই প্ৰমিছকেইটা মই আপোনালোকক মনত পেলাই দি আছোঁ। যদি এটা প্ৰমিছে কমপ্লিট হৈছে মই ক'ব পাৰে আপোনালোকে 2 লাখ গভৰ্ণমেণ্ট চাকৰি দিয়াৰ কথা আছিলে। সেই 2 লাখ গভৰ্ণমেণ্ট চাকৰি পাইছেনে কোনোবাই? 2 লাখটা চাকৰি নাই পোৱা এতিয়ালৈকে। টি গাৰ্ডেনৰ ৱৰ্কাৰ্ছক 351 ৰুপিজ চেলাৰি কৰাৰ প্ৰমিছ কৰিছিলে, সেইটো হৈছেনে এতিয়ালৈকে নাই হোৱা। 6 কমিউনিটি এছ টি দিম বুলি কোৱা হৈছিলে, 6 কমিউনিটিক, সেইটো এতিয়ালৈকে কমপ্লিট হোৱা নাই। NRC প্ৰব্লেম ছল্ভ কৰিম বুলি কোৱা হৈছিলে, এতিয়ালৈকে হোৱা নাই। এতিয়া হিন্দু মুছলিম চলি আছে, বাংলাদেশী ভাগব লাগে। অমিত শ্বাহে কৈছে বাংলাদেশী এটা থাকিব। এইটো 5 বছৰ আগতে এইটো ডাইলগ দিছিলে, ছেইম ডাইলগ 5 বছৰ আগতে এইটো দিছিলে, আজি সেইটো দি আছে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই। ছেইম কথাই কৈ আছে যে আমি মুছলিম ভাগাই দিম, বিজেপিক আৰু এবাৰ চান্স দিয়ক। NRC প্ৰব্লেম এতিয়ালৈকে ছল্ভ হোৱা নাই, কণ্ট্ৰভাৰ্চি এতিয়ালৈকে চলি আছে। ইউথৰ বাবে এমপ্লয়মেণ্ট ইণ্ডাষ্ট্ৰী বঢ়াম বুলি কোৱা হৈছিলে, কিমানটা ইণ্ডাষ্ট্ৰী আহিছে অসমত? নাই অহা এতিয়ালৈকে। বাছ আমাৰ আদানী গ্ৰুপটো আছে আৰু এটা পতঞ্জলি আছে, আৰু তাৰ বাহিৰে কিমানটা MNCs আমাৰ অসমত আহিছে? আমাৰ অসমৰ যিমান নিবনুৱা ল'ৰা ছোৱালীবোৰে আছে, যিমানবোৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালীবোৰে আছে, তেহেঁতে ক'ত গৈ আছে? দিল্লী, মুম্বাই, বেংগলোৰ এইবোৰ জেগাত গৈ কিনে চাকৰি কৰি আছে। আছাম একৰ্ড ক্লজ 6 এতিয়ালৈকে এইটো কৰিম বুলি প্ৰমিছ কৰিছিলে, এতিয়ালৈকে এইটো কমপ্লিট হোৱা নাই। এতিয়ালৈকে গোটেইখিনি বস্তুৱে পেণ্ডিং হৈ আছে এতিয়ালৈকে। এইকেইটা মই 5টা 6টা মই কেইটামান দিলোঁ, এইকেইটা আপোনালোকে চাই লওক। নেক্সট ভিডিঅ'ত মই গোটেইখিনি দি দিম। ভিডিঅ'টো বহুত ডাঙৰ হৈ যায়, আপোনালোকে বৰ খাব ভিডিঅ'টো চাই কিনে। চ' সেইকাৰণে মই ইমান আগবাঢ়ি নাযাওঁ। শেষত এটাই কথা ক'বলৈ যাওঁ, মই যি ভিডিঅ' বনাই একচুৱেল ৰিয়েলিটিৰ ওপৰত বনাওঁ। যদি ভিডিঅ' ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।